শিক্ষাৰ্থীসকল এইটো ভিডিঅ'ত আমি বুজিবলৈ চেষ্টা কৰিম যে সুষম চুম্বকীয় ক্ষেত্ৰত এটা কুণ্ডলী আয়তাকাৰ কুণ্ডলী যদি ৰাখি দিয়া হয় তেতিয়া হলে তাৰ ওপৰত এটা টৰ্ক বা এটা বলৰ ভ্ৰামকে ইয়াত ক্ৰিয়া কৰিব আৰু যাৰ বাবে এই কুণ্ডলীখনত এটা ঘূৰ্ণন ক্ৰিয়া হ'ব সুষম চুম্বকীয় ক্ষেত্ৰ বিৰ লগত লম্বভাৱে ওলমি থকা এটা আয়তাকাৰ কুণ্ডলী PQRS ৰখা হ'ল ইয়াতে চাবা ইয়াতে নৰ্থ মানে উত্তৰ আৰু সাউথ মানে দক্ষিণ মেৰু থকা এটা চুম্বক ৰখা হ'ল এটা চুম্বকৰ দুটা মেৰু এই ধৰণে ৰখা হ'ল এইডাল যেটো কুণ্ডলী আছে আমি এনে ধৰণে ইয়াক ওলমাই দিছো যে এটো একমাত্ৰ এনেকে এইফালে বা মানে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ থিয়ভাৱে ঘূৰিব পাৰে মানে এটো আপ ডাউন ভাৱে ঘূৰিব নোৱাৰে যাতে ইয়াতে আমি PQRS ৰ ভিতৰত PS তাৰ বহলটো A বুলি দিছো আৰু দৈৰ্ঘ্যটো B বুলি দিছো A A আৰু B ৰ বাহু থকা কুণ্ডলীৰ ক্ষেত্ৰফল তাৰ মানে কি হ'ব তাৰ যেটো এৰিয়া বা ক্ষেত্ৰফলটো A into B হ'ব আৰু থিটাটো কি হয় B আৰু A ৰ মাজৰ কোণ এটো A মানে যেটো এৰিয়া ভেক্টৰ আৰু এই নৰ্থ আৰু সাউথৰ ফালৰ পৰা যেটো এটা চুম্বক ক্ষেত্ৰ আহিব এই দুটাৰ মাজত কোণটো থিটা বুলি বিবেচনা কৰা হ'ল থিটাটো ইয়াতে দিয়া হ'ল এতিয়া প্ৰবাহ ইয়াত যেতিয়া চালিত আৰম্ভ হ'ব প্ৰবাহ যেতিয়া যাব তেতিয়া ইয়াত দেখা পাম যে PQত প্ৰবাহটো ওপৰ ফালে গৈছে আৰু চুম্বক ক্ষেত্ৰটো নৰ্থৰ পৰা সাউথত গৈছে আমি যদি ফ্লেমিঙৰ বাওহতীয়া নীতি ইয়াতে ব্যৱহাৰ কৰো আমি দেখিম যে PQৰ ফালে বলটো ভিতৰ ফালে থাকিব তাৰ মানে PQ বাহুখনত চুম্বক ক্ষেত্ৰৰ ভিতৰ ফালে এটা বল ক্ৰিয়া কৰিব বা ঠেলিব আৰু প্ৰবাহটো গৈ যেতিয়া RS ৰ তলৰ ফালে গৈ আছে তেতিয়া হলে ফ্লেমিঙৰ বাওহতীয়া নীতি ব্যৱহাৰ কৰি গম পাম যে চুম্বক ক্ষেত্ৰ ইয়াক বাহিৰৰ ফালে এনেকে ঠেলিছে F বল প্ৰয়োগ কৰি ফ্লেমিঙৰ বাওহতৰ নিয়ম অনুসৰি আমি দেখিম যে PS আৰু Q ৰ ফালে থকা বলটো দুয়োটা F = IAB সমান কিন্তু দিশ বিপৰীত আৰু হেহে কটাকটি হয় এটো কথাটো কি কোৱা হৈছে যে এইখিনিতে ওপৰ ফালে এটা বল আৰু এইখিনিতে ওপৰ ফালে এটা বল এই দুটা বল কিন্তু বিপৰীতমুখী কিন্তু একেই ৰেখাত ক্ৰিয়া কৰি আছে যাৰ বাবে ইটোৱে সিটো কটাকটি কৰিব কিন্তু PQ আৰু RS ত একেই ৰেখাত ক্ৰিয়া কৰা নাই এই দুটাল বলৰ মাজত এটা দূৰত্ব আছে এই দূৰত্বটো থকাৰ বাবে ইটোৱে সিটো কটাকটি নকৰি উল্টা কুণ্ডলীখনক ঘূৰাবহে এটো আমি চিত্ৰটো অলপ টপ ভিউ পৰা চাবলৈ গলে এনেকুৱা লাগিব আমি যদি এনেকা ওপৰত আছো ওপৰৰ পৰা চাবলৈ যাওঁ তেতিয়া QR হে দেখা পাম বাকি কুণ্ডলীটো ঢাক খাই যাব আৰু এটো A যেটো আছে ইয়াতে একে ধৰণে অকা হ'ল চুম্বক ক্ষেত্ৰ B টো ইয়াত একে ধৰণে অকা হ'ল থিটাটো এনেকে একে আছে আৰু যেহেতু এটো হল দৈৰ্ঘ্য হয় ইয়াতে A দিয়া হ'ল আৰু আমি অলপমান ইয়াতে কনস্ট্ৰাকচন কৰি দিছো আগুৱাই দিছো তেতিয়া হলে এটো যদি থিটা হয় তেতিয়া এইখন বল মানে যেটো মই ইয়াত দেখুৱাইছো আৰু এটো বল মানে ইয়াত দেখুৱা হৈছে এই দুডাল বলৰ মাজত এটা দূৰত্ব থাকিব এই দূৰত্বটো হ'ল এইখন আমি ট্ৰিগোনোমেট্ৰি ব্যৱহাৰ কৰি গম পাম যে এই F আৰু F এই দুডাল বলৰ বা এই বলৰ যেটো যুগল আছে ইহঁতৰ মাজত দূৰত্ব হ'ব A sin থিটা ইমানখিনি জানাৰ পিছত আমি এই কুণ্ডলীখনৰ ওপৰত কি পৰিমাণৰ টৰ্কে ক্ৰিয়া কৰিব হেতু আমি উলিয়াই দিব পাৰিম PQ আৰু RS বাহু দুয়োটা F = IBB কোৰ পৰা আহিছে এটো F = ILB sin থিটা কোনটো আছিল এটো ক্ষেত্ৰত থিটাৰ ভ্যালুটো 90 ডিগ্ৰী হোৱাৰ কাৰণে আমাৰ আহি যাব ILB যেহেতু বাহুটোৰ L নহয় স্মল b বুলি ধৰা হৈছিল সেই কাৰণে IBB হ'ব বলৰ মানটো সো PQ আৰু RS বাহু দুয়োটা F = IBB সমান অনুভৱ কৰা বল সমান কিন্তু বলৰ ক্ৰিয়াৰ ৰেখা একে নহয় যাৰ বাবে বল যুগ্ম গঠন হ'ব আৰু এটা টৰ্ক ক্ৰিয়া হ'ব সো টৰ্ক = বল ইনটু ইহতৰ মাজত লম্ব দূৰত্ব টৰ্কৰ ক্লাস 11 ৰ এটা সূত্ৰ আছিল যে টৰ্ক হ'ব বল দুটাৰ মাজত দূৰত্ব আৰু যি কোনো এটা বলৰ মান
সো টাও হ'ব বল IBB যেটো আমি অলপ আগতে পাইছিলো ইনটু ইহতৰ মাজত লম্ব দূৰত্ব a sin থিটা যেটো ট্ৰিগোনোমেট্ৰি ব্যৱহাৰ কৰি ওলোৱা হৈছে equal to IABB sin থিটা A আৰু B ইয়াৰ পৰা আহি গৈছে আৰু B2 হল চুম্বক ক্ষেত্ৰটো ইনটু sin থিটা সো I ইনটু AB2 হল কুণ্ডলীটোৰ ক্ষেত্ৰফল যদি কুণ্ডলীটোৰ এক পাক নাথাকে n পাকৰ থাকে তেতিয়া ইয়াতে ডাইৰেক্ট n টো পূৰণ হৈ যাবগে এই NIA মানে কুণ্ডলীৰ পাকৰ সংখ্যা প্ৰবাহৰ সংখ্যা আৰু তাৰ যেটো ক্ষেত্ৰফল এই তিনিটাৰ পূৰণফলক স্মল m বা চুম্বকীয় ভ্ৰামক বুলি যদি কওঁ তেতিয়া হলে টাও কি হ'ব এই বস্তুটোক স্মল m দি লিখা হ'ব ক্যাপিটাল B টো আছে sin থিটা আছে যেটো sin আছে ইহতৰ মাজত এটা ভেক্টৰ পূৰণ দেখাব পৰা যাব সো ভেক্টৰ ৰূপত টৰ্ক হ'ব m ভেক্টৰ ক্ৰস b ভেক্টৰ তেতিয়া হলে হল টাও ইকুয়ালস টু m ক্ৰস b